নমস্কাৰ বন্ধু বান্ধৱী সকল, স্বাগতম জনাইছো অসমীয়া টিভি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেনেহলে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰশ্ন 1, বিয়া হোৱাৰ পিছত ছোৱালীৰ দুদু কেইটা কিয় ডাঙৰ হৈ যায়? উত্তৰ, মতাটোয় বেছিকৈ পিটিকাৰ কাৰণে। প্ৰশ্ন 2, সম্ভোগ কৰাৰ সময়তো কেনেকৈ গম পাব যে ছোৱালীজনী পুৰা সন্তুষ্ট হল? উত্তৰ, সম্ভোগ কৰি শেষ হোৱাৰ পিছত ছোৱালীজনীয়ে টোপনি গুচি গলে। প্ৰশ্ন 3, জীয়ৰী ছোৱালীয়ে কোনটো পজিশনত বেছি সম্ভোগ কৰি ভাল পায়? উত্তৰ, আপোনাক হয় আপোনাৰ ওপৰত বহি কৰিলে। প্ৰশ্ন 4, কি ব্লাড গ্ৰুপৰ ছোৱালীৰ সম্ভোগ কৰাৰ ইচ্ছা বেছি থাকে? উত্তৰ, বি নেগেটিভ আৰু ও ব্লাড গ্ৰুপৰ ছোৱালীৰ। প্ৰশ্ন 5, বিবাহিত মহিলাই এদিনত কিমান বাৰ চুদন খাবলৈ বিচাৰে? উত্তৰ, 2 বাৰ। ৰাতিপুৱা হৈ উঠা আগত আৰু ৰাতি হোৱা পিছত।